গুৱাভা থাকে, গুৱাভাৰ মধুৰি ঢেৰ প্ৰজাতি থাকে, এনা থাই পিং বুলি এটা থাকে, থাই 7 বুলি খুব কমাৰ্চিয়েলি ছাকচেছফুল এটা পুলি আমাৰ ওচৰত থাকে। তাৰপিছত কাষ্টাৰ্ড আপেল মানে যিটো আটলাছ সেইটোও থাকে। আমৰ প্ৰায় 18-20টা ভেৰাইটি আমাৰ ওচৰত আছে, বেলেগ বেলেগ জাতৰ আছে। তাতে আমাৰ বেলেগ বেলেগ ধৰণৰ আম আছে। তাৰপিছত অনুৰোধ জনাম অলপ পুলিকেইটা চাব পাৰে। এইটো পিংক, এইটো থাই পিং, থাইলেণ্ডৰ পিংক ভেৰাইটি এইটো হেৰি। হয়, আজি আমাৰ ওচৰত এনে এজন ব্যক্তি আছে যিজন ব্যক্তিয়ে নাৰ্চাৰী খুলি নিজৰ লগতে আন 10জনৰো কৰ্মসংস্থাপনৰ বাট মুকলি কৰি দিছে। হয়, মই বৰ্তমান আহি উপস্থিত হৈছোহি যোৰহাটৰ পাৰিজাত নাৰ্চাৰীত আৰু মোৰ লগত আজি উপস্থিত আছে প্ৰশান্ত কুমাৰ শইকীয়া আৰু আমি পোনে পোনে তেখেতৰ ওচৰলৈ যাব বিচাৰিম। পোনে পোনে আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। আৰু আমি খোজকাঢ়ি অলপ কথা পাতিব বিচাৰিম। আমি জানিব বিচাৰিম আপুনি যিহেতু এই নাৰ্চাৰীখন কিমান চনত কেনেকৈ আৰম্ভণি কৰিলে? আমি 1986ত আমি আৰম্ভ কৰিছিলোঁ আৰু খুব মিনিমাম পুঁজি আৰম্ভ কৰিছিলোঁ। উদ্দেশ্যটো এটাই আছিল যে প্ৰথম কথা মই নিজৰ এগ্ৰিকালচাৰৰ লগত মই অলপ জড়িত হৈ নিজকে ভাল পাইছিলোঁ। মই ভাবিলোঁ যে সেইটো এটা মোৰ জীয়াই থকা জৰিয়া হ'ব পাৰে বা কাৰণ ৰাস্তা হ'ব পাৰে। আৰু ছেকেণ্ডলি মই ভাবিলোঁ এইখিনি যদি মই মেইনটেইন কৰোঁ তেতিয়াহ'লে বহুত মানুহে যাক যেনেকুৱা ধৰণৰ বস্তু লাগে সেই মানুহখিনি সুবিধা হ'ব, সেইটো ভাবিয়ে মই কামটো কৰিছিলোঁ একচুৱেলি। আৰু আৰম্ভণিতে অকণমান অসুবিধা আহিছিল, দুই এটা মানে একো নহয়। মানুহৰ প্ৰশ্ন আছিল যে এইটো কৰি পেলাই মানুহজনে জীৱিকা উপাৰ্জন কৰিব পাৰিব, কাৰণ এইটোতো মানুহে যোৰহাটত দেখা নাই বা অসমৰ খুব কম জেগাত তেনেকুৱা ধৰণৰ তেতিয়া আছিল নহয়। 86ৰ কথা পাতি আছোঁ। এটা মানুহৰ ধাৰণা আছিল অসমীয়া মানুহেতো পইচা দি পেলাই পুলি নিকিনে, বহুতে কৈছিলে মোক। প্লাছ টাউনৰ আমি এটা জেগাটো আছোঁ, আমাৰ ছাইডটো হ'ল গড়মূৰ ইঞ্জিনিয়াৰিং কলেজৰ ৰাস্তাত। সেইটো এটা কথা আছিল যে ইমান ভিতৰলৈ আহি পেলাই মানুহে জানো কিনিব, কিন্তু প্ৰকৃততে টাউনৰ পৰা মাত্ৰ 2 কিলোমিটাৰ, মাত্ৰ 5 মিনিটৰ ৰাস্তা। এইটো লাহে লাহে শ্বৰ্ট আউট হৈ গুচি গ'ল। কিন্তু সুদীৰ্ঘ যে 86ৰ পৰা এতিয়ালৈকে 35-40 বছৰ জাৰ্ণি, সেইটোত মই এটা কথা অনুভৱ কৰিছোঁ যে সেই সময়তকৈ এই সময়ৰ বস্তুটো প্ৰেক্ষাপটটো বহুত বদলি হৈ গুচি গ'ল। মানুহৰ জেগাবোৰ কমি আহিল, কম্পেক্ট জেগা হৈ গুচি গ'ল, মানুহৰ নিড বাঢ়িল। আজিকালি ছ'চিয়েল মিডিয়াৰ লগত মানুহ চিনাকি, গতিকে বিভিন্ন চেনেলৰ যোগেদি বা বিভিন্ন ছ'চিয়েল মিডিয়াৰ যোগেদি মানুহবিলাক চিনাকি হৈ থাকে। সেই হিচাপে লাহে 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 বস্তুটো বাঢ়ি গৈ আছে আৰু সেইটো এটা। আৰু আমি জানিব বিচাৰিম প্ৰথম যেতিয়া আপুনি নাৰ্চাৰীখনৰ লগত জড়িত হৈছিলে সেই সময়ত কিবা সমস্যাৰ সন্মুখীন হৈছিলে নেকি, বা আপুনি ভাবিছিলেনে সেই সময়ত যে মই এদিন প্ৰতিষ্ঠিত এজন ব্যৱসায়ী যোৰহাটত হ'ব পাৰিম বুলি? নাই, এটা কথাটো এটা কথা সদায় মোৰ নিজৰ ওপৰত নিজৰ সদায় বিশ্বাস আছিলে। কাৰণ আমি কোনোদিন মই এমপ্লয়মেণ্ট এক্সচেঞ্জত মোৰ নিজৰ নাম ভৰোৱাকৈ নাই, কিবা মই নাপালে কিবা কৰিম বুলি পেলাই মই ভবা নাই। আৰু নতুন উদ্যোগীক মই এটা কথা কওঁ, মানুহে সদায় এইটো কথা কেতিয়াও ভাবিব নালাগে যে মই এইটো এন অপশ্যন, যে মই এইটো নাপালে। এতিয়া বহুতো আমাৰ এনেকুৱা হয় যে মই একো চাকৰি বাকৰি নাই পোৱা কাৰণেহে গৈ মই ব্যৱসায় কৰিছোঁ। মই ভাবোঁ যে সেইটো শুদ্ধ কথা নহয়। তেওঁ প্ৰথম কথাটোকে এইটো নচলিব কেলে বা নহ'ব কেলে, মই ভাবোঁ যে সেইটো ডি অপশ্যন হ'ব লাগে, এন অপশ্যন নহয়। যে ঢেৰ অপশ্যন আছে তাৰ মাজত এটা মই নাপালোঁ কাৰণে চাকৰিলৈ আহিলোঁ। তো বহুতৰ কি হয় 30-20-25 বছৰলৈকে পঢ়িলে, 24 বছৰলৈকে পঢ়িলে, পঢ়াৰ পিছত 4-5 বছৰ চাকৰি ট্ৰাই কৰিলে, কৰি পেলাই নাপাই পেলাই লাট ঘৰৰ মানুহেও কয় বা তেওঁ নিজেও কয় একো নাপালোঁ যেতিয়া ব্যৱসায় কৰোঁ। একচুৱেলি আমাৰ সেইটো এটা ডাঙৰ দুৰ্ভাগ্য। যিকোনো উন্নতি যদি আমি দেখোঁ, আমি যদি ব্ৰিটিছসকলৰ কথা চাওঁ বা যিকোনো ভাৰতৰ যদি আমি উন্নত বিশেষকৈ পাঞ্জাৱীসকলৰ কথা চাওঁ, তেওঁলোকৰ কিন্তু গোটেই জাতিটো ডাইভাৰ্চ, চব মানুহে বেলেগ বেলেগ কাম কৰে। ভাল চাকৰিয়াল আছে, তেওঁলোকৰ ভাল পলিটিচিয়ান আছে, ভাল বিজনেছমেন আছে। আৰু তেওঁলোকৰ পৰিয়ালত মই এটা কথা শুনিছোঁ, যিটো আটাইতকৈ চোকা সিহে ব্যৱসায় কৰে। আমাৰ যিটো ওলোটা, মানে কোনোবা চাকৰি বাকৰি নাপালে ব্যৱসায় কৰে, তেওঁলোকৰ সেইটো নহয়। ভালকেইটা ব্যৱসায় কৰে, নোপোৱাকেইটাহে চাকৰি কৰে, শুনিছোঁ মই তেওঁলোকৰ মুখতে শুনিছোঁ কাৰণেহে মই কথাটো কৈছোঁ। গতিকে সেই কথাটো আমাৰ দৰকাৰ। গতিকে মোৰ এই কথাটো কোনোদিন এইটো ধিক্কাৰ হোৱা নাছিলে যে মই এইটো কাম কৰিলে মোৰ কি অসুবিধা হ'ব, কি অসুবিধা জানো মই যে কিবা এটা চেলেঞ্জ হ'ব। এতিয়াও আমি ষ্ট্ৰাগল কৰি আছোঁ, আমি কোৱা নাই যে এতিয়া একদম ৱেল অফ আৰু একো আমি লাইফত কৰিব লাগে, এনেকুৱা কথা কেতিয়াও নাই হোৱা। বাট এইটো কথা মই জানো যে যদি কৰি থকা যায় তে লাগি থাকিলে আমাৰ কথা সাজে আছে মাগি নাখায়, সেইটোতো আছে। আৰু ডেষ্টিনি আপোনাৰ আছে, কিবা এটা আপোনাৰ ওপৰলৈ আপোনাৰ ভাগ্যত কিবা এটা লিখি পঠিয়াইছে, নিজৰ ওপৰত যদি কনফিডেঞ্চ আছে এইটো কৰিব লাগিব। কিন্তু এইটোও ঠিক, এজন ব্যৱসায়ী হোৱাৰ লগে লগে বহুত কথা সংযম কৰিবলগীয়া হ'ব। অৰ্থনৈতিক দিশটো সেই সংযম হ'ব লাগিব, যিকোনো ধৰণে উল্টা পুল্টা খৰচ কৰিব নোৱাৰিব। সামাজিকভাৱে যিটো ৰিলেশ্যনশ্বিপ সেইটো খুব ভাল ৰাখিব লাগিব। দ্বিতীয়তে ফাইনেন্সিয়েল যিটো মেটাৰ সেইটো ক্ষেত্ৰত খুব সাৱধান হ'ব লাগিব, খৰচ বছ কৰোঁতে সাৱধান হ'ব লাগিব। এই কথাকেইটা মেইনটেইন কৰিব লাগিব। আৰু বিশেষকৈ স্বভাৱ চৰিত্ৰৰ ক্ষেত্ৰতো সাৱধান হ'ব লাগিব, যাতে নিজৰ স্বভাৱ চৰিত্ৰ ঠিকে থাকে, কাৰণ সেইটো হ'লেহে মানুহে এট্ৰেক্ট কৰিব, যিকোনো মানুহে নহ'লে এট্ৰেক্ট নকৰিব। গতিকে সেইকেইটা কথা, আৰু মই ভাবোঁ সেই গোটেইকেইটা দিশ যদি কোনোবা এজন মানুহে মেইনটেইন কৰে, স্বাভাৱিকতে এজন সুনাগৰিক হ'ব তেওঁ। এজন সুনাগৰিকে সুস্বাস্থ্যও লাগিব। আজি বেমাৰী মানুহ এটাকে ব্যৱসায় কৰিব নোৱাৰে। ব্যৱসায়টোৰ কাৰণে আমি স্বাস্থ্যও ভাল ৰাখিবলৈ বাধ্য, কাৰণ মই স্বাস্থ্যটো ভাল হৈ নাথাকিলে মই যদি খোৱা বোৱা ঠিকে নকৰোঁ, হিচাপ পত্ৰ ঠিকে নাৰাখোঁ, বা মানুহৰ লগত যদি মই ছ'চিয়েলি মই মানে ৰিলেশ্যনশ্বিপটো ভালকৈ নাৰাখোঁ, মোৰ অসুবিধা হ'ব। মই ভাবোঁ যদি মোৰ ভিতৰত যদি সেইকেইটা গুণ আছে, আন 10জনৰ সেইকেইটা গুণ থাকিব, আৰু সেই কনফিডেঞ্চটো লাগিব। কনফিডেঞ্চ নাথাকিলে কিন্তু লাইফত কোনো কামেই নহয়।
এতিয়া বহুতো এনেকুৱা থাকে যে জব নকৰি পেলাই নাপাই পেলাই এইটো কৰিলে মই ভাবোঁ গুড সেইটো মই বেয়া বুলি মই নকওঁ বাট তেওঁ যদি নিৰাশা হৈ পেলাই এইটো কাম কৰে কোনো বস্তুত কোনো ইয়াত ডেফিনিট নাই আজি নাৰ্ছ এখন কৰোঁতে মোৰ কাৰণেও সিদ্ধান্ত নাছিলে যে মই মাটি ইয়াত 30 কঠা পাম বা 40 কঠা পাম কোনো লিখি দিয়া মোক নাছিলে আমাৰ ইয়াতে কথা মাতি নাছিল আজি সৌভাগ্যবশতঃ অনুমানিক আমাৰ পৰা 50 কঠা মাটি আছে গোটেই ফেমিলিটো মোৰ ব্যক্তিগত নহয় তথাপিতো মই কৈছোঁ 50 কঠা মাটি ওচৰা-ওচৰি আমাৰ হ'ল টাউনৰ মাজত কিন্তু সেইখিনি মই আগতে কেতিয়াও ভবা নাই আৰু সেইবোৰ আজি 30 বছৰ আগতে হয়তো আধা দাম আছিলে বা তাতকৈ কম আছিলে 1/4 দামত আমি কিনিছিলোঁ এতিয়াতো প্ৰায় 20 লাখ 25 লাখ টকাৰ ওচৰা-ওচৰিকৈ কথা হৈ গৈছে গতিকে সেই ভেলুটো এপ্ৰিচিয়েট হৈ গুচি গৈ আছে প্লাছ গুডউইলটো হৈছে প্লাছ আমাৰ মই ভাবোঁ যে এইটো এটা আশীৰ্বাদ মানে ব্লেছিং মই ব্লেছড ফিল কৰিব লাগে যে অন্তত 10জন আলহী আমাৰ ঘৰলৈ সদায় আহিছে বা 100জন আলহী সদায় আমাৰ ঘৰত বহি দিছে মই ভাবোঁ যে সেইটো আমি সৌভাগ্যৱান সেইটো গোটেইকেইটা বস্তু আমি পাইছোঁ ইয়াৰ লগে লগে সমাজৰ যিটো প্ৰতিষ্ঠা সেইটো যিটো যাৰ চিনাকি যিটো আইডেণ্টিটি সেইটো এটা ইম্পৰ্টেণ্ট ফেক্টৰ যিটো মানুহে চবেই বিচাৰে সেইটো যোগেদি এই অনুষ্ঠানৰ যোগেদি আমি সেইটো আমি পাওঁ গতিকে যে আজি আপোনালোক আহিছে আপুনি কি কাৰণে আহিছে নিশ্চয় আহিছে যে অনুষ্ঠানটোৰ নাম শুনিছে কাৰণে আপোনালোক আহিছে তো সেইটো মই ব্লেছ মই ভাবোঁ যে আশীৰ্বাদ পুষ্ট যে ভগৱানে আমাক সেইটো ৰাস্তাটো দিছে 10জন মানুহৰ লগত চিনাকি হোৱা মই ভাবোঁ বেলেগে কৰিলেওতো হ'ব পাৰে এইটো কোনো ডাঙৰ কথা নহয় আৰু এইটো মিৰাকলো নহয় এনেকুৱা নহয় যে বিৰাট অদ্ভুত মই কিবা এটা কৰিছোঁ আমাতকৈ বহুত আগত কৰি থকা বহুত মানুহ আছে মই কোৱা নাই যে আমি কেৱল কিন্তু কাৰোবাৰ যদি নিজৰ ওপৰত বিশ্বাস আছে মই ভাবোঁ ডেফিনেটলি কৰিব পাৰিব এয়া আছিল আমাৰ মাজত পাৰিজাত নাৰ্চাৰীৰ স্বত্বাধিকাৰী প্ৰশান্ত কুমাৰ শইকীয়া আৰু তেখেতে আজি প্ৰায় 40 বছৰ এই নাৰ্চাৰীৰ লগত জড়িত হৈ বিভিন্নজনক কৰ্মসংস্থাপন দিছে আৰু তেওঁ বহুতৰে আদৰ্শ হৈ পৰিছে কাৰণ তেওঁ চৰকাৰী চাকৰি বা বিভিন্ন ধৰণৰ চাকৰিৰ পাছত দৌৰি নাথাকি তেওঁ নিজাববীয়াকৈ এখন নাৰ্চাৰী খুলি বহুতৰে আদৰ্শ হৈ পৰিছে আৰু সেয়েহে মই বৰ্তমান আহি উপস্থিত হৈছিলোহি যোৰহাটৰ পাৰিজাত নাৰ্চাৰীত আৰু মোৰ সতীৰ্থই ইয়াৰ কিছু সামগ্ৰিক পৰিৱেশটো দেখুৱাই যাব আপোনালোকক আৰু মই প্ৰশান্ত কুমাৰ শইকীয়াকো অনুৰোধ জনাম ইয়াৰ এনেধৰণৰ আমি পুলিৰ কথা শুনিছিলোঁ যিবিলাক ধৰক গৰমৰ দিনত হোৱা আপেল নহয় জানো আছে তেনেধৰণৰ আপেলৰ কথাও আমি আমাৰ 3টা ভেৰাইটি আছে মই পুলিকেইটা বাৰু দেখুৱাই দিওঁ যদি সম্ভৱ হয় দেখুৱাই দিছোঁ বা নহ'লেও মই নামকেইটা কৈ দিওঁ এটা তাৰে ভেৰাইটি হ'ল HRMN99 এটা হৰিমন 99 বুলি এজন মানে হেৰি এইফালে আমাৰ পাঞ্জাবৰ নে হাৰিয়ানা ছাইডৰ এজন কৃষক তেওঁৰ নামতে ব্ৰিডটো আছে HRMN99 আমি HRMN99 বুলি কওঁ HRMN99 এইটো এটা হ'ব পাৰে আৰু এটা আছে আন্না বুলি পেলাই এটা ভেৰাইটি আছে এটা গল্ডেন ডৰচেট বুলি আৰু এটা ভেৰাইটি আছে এতিয়া ঘটনাটো হ'ল গৰম জেগাত হোৱা আপেল আগতে আপেল হয়তো ঠাণ্ডা জেগাত হৈছিল বা ঠাণ্ডা ক্লাইমেটত হৈছিল আজিকালি গৰম জেগাত আপেল হয় তাৰে এটা ভেৰাইটি এতিয়া কথাটো যদি আপেল গছ ৰুৱে আপোনালোকে এটা কথা মনত ৰাখিব 2টা বা 3টা পুলিয়ে লগাব লাগে বেলেগ বেলেগ জাতৰ কেলে ক্ৰছ পলিনেশ্যনৰ কাৰণে দৰকাৰ হয় কাৰণ পলিনেট হ'বৰ কাৰণে বেলেগ এটা গছ আমাৰ ফেমিলি গছ লাগে গতিকে একেধৰণৰ পলিনেট হ'বৰ কাৰণে গছটো দৰকাৰ হয় কাৰণে মই ক'লোঁ সেইটো লগাব পাৰে সেইকেইটা ভেৰাইটি আমাৰ ওচৰত আছে তাৰপিছত বেলেগ বেলেগ ধৰণৰ ফ্ৰুইটছ আছে যেনেকৈ মইতো উদাহৰণস্বৰূপে মই কৈছোঁ এটা হ'ল 5টা আছে 5টা বাদামৰ পুলি আছে তেনেকৈ এইটো ৰাম্বুটান থাকে আমাৰ ৰাম্বুটান বুলি এটা লিচু আছে থাইলেণ্ডৰ এটা লিচু থাকে তাৰো পুলি আমাৰ ওচৰত আছে অমৰা আছে হাইব্ৰিড আছে তাৰপিছত লিচু আছে এটা বগৰী আছে থাইলেণ্ডৰ 3-4টা মানে বেলেগ বেলেগ ধৰণৰ থাই বগৰী বুলি এটা আছে বেলেগ বেলেগ ধৰণৰ মধুৰি আছে তাৰপিছত বিভিন্ন প্ৰজাতি আছে সেইখিনি আছে গুৱাভা থাকে গুৱাভাৰ মধুৰি ঢেৰ প্ৰজাতি থাকে এনা থাই পিং বুলি এটা থাকে থাই 7 বুলি খুব কমাৰ্চিয়েলি ছাকচেছফুল এটা পুলি আমাৰ ওচৰত থাকে তাৰপিছত কাষ্টাৰ্ড আপেল মানে যিটো আটলাছ সেইটোও থাকে আমৰ প্ৰায় 18-20টা ভেৰাইটি আমাৰ ওচৰত আছে বেলেগ বেলেগ জাতৰ আছে তাৰে আমাৰ বেলেগ বেলেগ ধৰণৰ আম আছে তাৰপিছত অনুৰোধ জনাম অলপ পুলিকেইটা চাব পাৰে এইটো পিংক এইটো থাই পিংক থাইলেণ্ডৰ পিংক ভেৰাইটি এইটো হেৰি পুলি এইটো ৰেড আমলা এইটো আমলা মানে আমলখি ৰঙা ভেৰাইটি এটা পুলি তাৰপিছত মই ক'লোৱে হেৰি আপোনাৰ প্লামৰ তেনেকৈ ভেৰাইটি আছে তাৰপিছতে লুকাৰ্টৰ ভেৰাইটি এটা আছে লুকাৰ্ট বুলি এটা ফল আছে টেঙা মিঠা ফল এটা সাধাৰণতে বহাগ মাহত গৰম দিনত হয় আমি ডেইলি চেলিত খাবলৈ পাওঁ এইটো মানে চাউথ ইষ্ট এছিয়াৰ দক্ষিণ পূব এছিয়াৰ ফ্ৰুইট বুলি কয় টেঙা কিন্তু বস্তুটো সেইটো পুলিও হ'ব পাৰে আৰু লাগেও অলৰেডি ফুলি আছে আপোনালোকে দেখি পেলাই লুকাৰ্টৰ ফুলি আছে আম আছে বিভিন্ন ধৰণৰ মই ক'লোৱে আম কেতিয়াবা লাগিলে আপোনালোকৰ যদি কিবা প্ৰয়োজন হয় আমাৰ লগত যদি কণ্টেক্ট কৰে যদি আমাৰ ওচৰত নাথাকেও আমি চেষ্টা কৰিম পুলিটো আনি দিবৰ কাৰণে সেইটো এটা আমি চেষ্টা ৰাখোঁ আৰু মই ক'লোৱে আপোনালোকৰ ওচৰত অলৰেডি মিঠা যিটো কৰ্দৈ যিটো আমি ৰহদৈ বুলি কওঁ অসমীয়াত তাৰ ভেৰাইটিও আমাৰ ওচৰত আছে গ্ৰাফটিং গছ সেইটোতো খুব সুন্দৰ ভাল আৰু খুব সহজে লাগে আৰু জানেই যে বিশেষকৈ হেৰিটো কৰ্দৈটো বিভিন্ন হেৰিত আমাৰ ঔষধ হিচাপে মানুহে ব্যৱহাৰ কৰে বিশেষকৈ জণ্ডিছ চণ্ডিছত ব্যৱহাৰ কৰে আচ্ছা কঁঠাল আছে তেনেকুৱা ৰঙা কঁঠালৰ এটা ভেৰাইটি ৰঙা ভিতৰতো সেইটো এটা ভেৰাইটি আমাৰ ওচৰত আছে আৰু আমি শেষত জানিব বিচাৰিম আপুনি এজন প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে নৱপ্ৰজন্মৰ উদ্দেশ্যে যিহেতু আমি বহু সময়ত দেখোঁ যে বহুজনে বহিৰাগত বহু কোম্পানীত যায় অসমৰ পৰা বাহিৰত যায় তেওঁলোকে বিভিন্ন সময়ত
বিভিন্ন কাৰণতে কাৰণবশতঃ তেওঁলোক মৃত্যুমুখত পৰে যিহেতু আমাৰ ইয়াত বহুখিনি অপশ্যন আছে আমি ব্যৱসায় ক্ষেত্ৰতো নামিব পাৰোঁ বিভিন্নটা ব্যৱসায় কৰিব পাৰোঁ নহয় জানো আৰু এজন আপুনি প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে তেওঁলোকৰ উদ্দেশ্যে কি ক'ব বিচাৰিব মই সেইটো কথা কৈছোঁৱেই অলপ আগতে ক'লোৱেই মই প্ৰথম কথা হ'ল চেল্ফ এটা নিজৰ এটা বিশ্বাস লাগিব প্ৰথম কথা মোৰ এটা বিশ্বাস লাগিব মই এটা কাম কৰিছোঁ সেই কামটো মই কিমান ভালকৈ কৰি পাৰিম সেইটো কথা জানিব লাগিব দ্বিতীয় কথা সেই বস্তুটোৰ পৰা অৰ্হতা অৰ্জন কৰিব লাগিব দ্বিতীয় কথা তাৰ ওপৰত ডেডিকেশ্যন থাকিব লাগিব এনেই মই ওপৰতে নাৰ্চাৰীখনকৈ কোনোবা দেখি পেলাই কোনোবাতে ভাবে যদি মই এখন নাৰ্চাৰী কৰিম সেইটো কথা নহয় ইয়াত ডেপ্থত কি আছে কোনকেইটা ক্ষেত্ৰত অসুবিধা আছে কোনকেইটা ক্ষেত্ৰত সুবিধা আছে কোনে অগ্ৰজ কোন মানুহে এনেকুৱা ব্যৱসায় কৰি ছাকচেছ হৈছে এই বস্তুকেইটা চাব লাগিব যেনেকৈ মই নাৰ্চাৰী কৰোঁতে প্ৰথম মই কামটো কৰিছিলোঁ মই 86ত প্ৰথম মই কলিকতালৈ গৈছিলোঁ গৈ পেলাই মই 24 পৰগনাত চাইছিলোঁ নাৰ্চাৰীবোৰ কেনেকৈ কৰিছে তেতিয়া মোৰ এটা মনত আছে এজন বয়সস্থ মানুহক মই সুধিছিলোঁ যে এনেকৈ মহোদয় মই এনেকৈ এখন নাৰ্চাৰী খুলিব খুজিছোঁ মই কৰিব পাৰিমনে তেওঁক মই সুধিছিলোঁ তেওঁ তেতিয়া মূল গালি পাৰিলে তেওঁ বয়সস্থ মানুহ তেওঁ ক'লে মই বুঢ়া মানুহটো মোৰ তেওঁ বয়স তেতিয়া 70-75 মানুহ বোলে মই 75 বছৰ মানুহটোৱে মই কৰিব পাৰিছোঁ আৰু তই 22 বছৰ ল'ৰাটোৱে কৈ সুধিছ যে তই পাৰিবি নোৱাৰ তই নোৱাৰিলে তোৰ যাবলগীয়া কিটো আছে মোৰ যাবলগীয়া ঢেৰ আছে তোৰ যাবলগীয়া একোৱেই নাই তই নোৱাৰিবি কেলে আৰু মই তেওঁ কথাটো একদম একেবাৰে শুদ্ধ কথা কৈছিলে তেওঁ তথাপিতো মই সেইটো চাবলৈ গৈছিলোঁ গতিকে চোৱাৰ লগে লগে মই এটা গম পালোঁ যে এটা ডাঙৰ ব্যৱসায় আছে আৰু ব্যৱসায় হ'লে অলপ ভিজনাৰী হ'বই লাগিব তেওঁ অলপ দূৰলৈ চিন্তা কৰিব পৰা এটা কেপাচিটি তেওঁ লাগিব থাপ মাৰি পেলাই নোৱাৰে আৰু আমাৰ এটা ডাঙৰ ভুল হয় কি আমাৰ নতুন প্ৰজন্মৰ আমি যাক গৈ পেলাই যাৰ পৰা ছাজেশ্যনটো লওঁ তেওঁ সেই কামটো কেতিয়াও লাইফত কৰাই নাই উদাহৰণস্বৰূপে এজন স্কুলৰ শিক্ষক ধৰি লৈছোঁ তেওঁক যথেষ্ট শ্ৰদ্ধা কৰে সৰুতে তেওঁ যথেষ্ট জ্ঞান তেওঁ লাভ কৰিছিল ঠিক কিন্তু পাৰ্টিকুলাৰ এটা ব্যৱসায়ত চলিব নাই তেওঁ সুধিলে তেওঁ কেনেকৈ গম পাব কাৰণ তেওঁ সেই লাইনটো তেওঁ এক্সপিৰিয়েঞ্চে নহয় আজি এই অনুষ্ঠানটো কেনেকৈ ইমান ডাঙৰ হ'ল সেইটো কোনো তাত কোনো সৰলৰেখা নহয় যেনেকৈ চিধা আলিটোত গ'লেই তুমি এইটো পাবা ইট ইজ নট জব যে 30 তাৰিখৰ দিনা মই ইমান টকা পাম কিন্তু এইটো ঠিক এইটো কৰি থাকিলে লং টাৰ্মত বাঢ়ি গৈ থাকে সেইটো আমি নিজে দেখি আছোঁ আচ্ছা এতিয়া কথাটো হ'ল মই উদাহৰণস্বৰূপে কৈছোঁ যেনেকৈ লকডাউনত চবেই ভাবিছিলে আমি ভাবিছিলোঁ যে ব্যৱসায়তে চাগে অসুবিধা হ'ব কিবা হ'ব কিন্তু আমি দেখিলোঁ লকডাউনত নাৰ্চাৰী ব্যৱসায় 2 গুণ বা 3 গুণলৈ বাঢ়ি গুচি গ'ল কাৰণ মানুহৰ হাতত অপশ্যন নাছিলে কাৰণ প্ৰত্যেকে বাৰীখন চাবলৈ শিকিলে এতিয়া কোনেও ভবা নাছিলে নাৰ্চাৰীত কেনেকৈ কি হ'ব এতিয়া কথা হ'ল কিবা সৌভাগ্যক্ৰমে লকডাউনৰ আগে মই আকৌ ষ্টকখিনি আনি পেলাই সম্পূৰ্ণ গোটাই লৈছিলোঁ বহাগৰ আগে আমি এপ্ৰিল মাহত সাধাৰণতে ফেব্ৰুৱাৰী মাহত সাধাৰণতে ষ্টকখিনি গোটাওঁ গ্ৰীণ বস্তু 2খন গাড়ী ধুনীয়াকৈ আহি পেলাই মই ষ্টক ৰেডি হৈ আছিলে উই ডিড এ ভেৰি গুড বিজনেছ খুব ভাল বিজনেছ হ'ল এতিয়া কথাটো লকডাউন আহিব বুলি আমি নাজানো কৰোণা এনেকুৱা প্ৰকোপ এটা আমি আহিব বুলি নাজানো কিন্তু আমি আশাবাদী আছিলোঁ যিহেতু গৰম দিন আহিছে বা বাৰিষা আগমন গতিকে আমাৰ ভাল বিজনেছ এটা হ'ব আৰু ইনডাইৰেক্টলি আমি ভবাতকৈ ভাল হৈ গুচি গ'ল আৰু সেই বস্তুটো বহুতখিনি প্ৰচাৰ আমাক দিলে সেই বস্তুটো জৰুৰী আৰু তাৰ কামৰ মাজতো নিজৰ ব্যৱসায়টো কৰ্ণাৰ কৰি দিবৰ কাৰণে এটা চকুলৈ নিবৰ কাৰণে নিজৰ অলপ প্ৰয়াস লাগিব যেনে নিজে চিলেক্টিভ হ'ব লাগিব কিছুমান কথাত যে মই এই পইণ্টটোত হিট কৰিলে এই পইণ্টটোত মই যদি কৰোঁ তেনেহ'লে এই পইণ্টটোত মই যদি আগবাঢ়োঁ তেনেহ'লে এই সিদ্ধান্তটো যদি মই আগবাঢ়োঁ তেতিয়াহ'লে এটা নতুনকৈ লাইন আগবাঢ়িব পাৰে মই উদাহৰণস্বৰূপে কৈছোঁ এনে আজিকালি বহুত মানুহৰ কি থাকে যে মেডিচিন প্লাণ্টৰ এটা মানুহৰ ৰিকুৱাৰমেণ্ট থাকে মেডিচিন প্লাণ্ট বহুত নাই বাট আমি চেষ্টা কৰিছোঁ যাতে মেডিচিন প্লাণ্ট আমি অলপ ষ্টক ৰাখিব পাৰোঁ যাতে সেই চাম মানুহ আমাৰ ইয়ালৈ আহে তো এটা ব্যৱসায় বুলি ক'লে এটা ঢেৰ বস্তু থাকিব এটা হৈ গ'লগৈ আমাৰ জেগা এৰিয়া কথা এটা থাকিব পাৰে ছেকেণ্ড পুঁজি কথা থাকিব পাৰে থাৰ্ড কথাটো আহিব পাৰে ইয়াত মানে কেনেকুৱা ধৰণৰ ক্লাইণ্ট আহিব মই কেনেকুৱা ধৰণৰ ক্লাইণ্ট মই ইয়াত আশা কৰিম তেওঁলোকৰ বিষয়ে মোৰ অলপ এটা আইডিয়া এটা বা চেষ্টা এটা মোৰ লাগিব কেনেকুৱা ধৰণৰ আহিব পাৰে ইয়াত কি অসুবিধা থাকিব পাৰে হয়তো কমিউনিকেশ্যন অসুবিধা হ'ব পাৰে হয়তো আমি ছাৰ্ভিচ দিয়াত কিবা অসুবিধা হ'ব পাৰে তো গোটেইকেইটা বস্তু ব্যৱসায় প্ৰব্লেম লাহে লাহে শ্বৰ্ট আউট কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু পাৰফেক্ট কেতিয়াও নহয় ময়ো নহয় বা আন 10জনো নহ'ব পাৰে কিন্তু এটা পৰ্যায়লৈতো যাব যেনে আমি মানুহৰ লগত ৰিলেশ্যন সেইটো মেইনটেইন কৰিব লাগিব কণ্টিনিউটি ইজ মষ্ট ইম্পৰ্টেণ্ট মই যদি শনিবাৰ বুলি বন্ধ কৰি থওঁ দেওবাৰ বুলি বন্ধ কৰি থওঁ ৰাতিপুৱা মই দেৰিকৈ খোলোঁ গধূলি সোনকালে বন্ধ কৰি দিওঁ সেইটোও নহ'ব কাৰণ কাষ্টমাৰ আহিব যেতিয়া তেওঁলোকৰ কনভিনিয়েণ্ট মতে মই যোগাৰটো ৰাখিব লাগিব সেইটো এটা মই চাব লাগিব প্লাণ্টছ কি বিচাৰে ক্লাইম্বাৰ বহুতে লতা বিচাৰে কোনোবাই মেডিচিন প্লাণ্ট বিচাৰে কোনোবাই ফ্ৰুটছৰ প্লাণ্ট বিচাৰে কোনোবা মানে ফুল বিচাৰে কোনোবা মানে বেলেগ অকেজন বেলেগ বস্তু বিচাৰে গতিকে সেই একৰ্ডিং টু নিড সেইটো মই অকণমান মানে ভিজনাৰী হ'বলৈ মই কথাটো আপোনাক কৈছোঁ যে দূৰদৰ্শিতা দূৰলৈ অকণমান ভাবিবলৈ চেষ্টা কৰিব লাগিব মই কোৱা নাই যে মই ভাবি পেলাই পাৰ পাইছোঁ কিন্তু মই যিটো কথা জানো যে মই যে ভাবোঁ সেইমতে হয় আৰু এইটোও ঠিক মই যদি 10টা কথা ভাবোঁ তাৰ ভিতৰতো 2টা ফ্ৰুটফুল হ'ব হয়তো 8টা ফ্ৰুটফুল নহ'ব পাৰে কিন্তু যদি মই ভাবোঁ তেতিয়া তাৰ ৰাস্তাটা ওলাই আহে সেইমতে কৰিলেই হ'ল আমি যে আছিল আমাৰ মাজত যোৰহাটৰ প্ৰতিষ্ঠিত ব্যৱসায়ী প্ৰশান্ত কুমাৰ শইকীয়া আৰু তেখেতে বিভিন্ন ধৰণৰ ব্যৱসায় কৰি বৰ্তমান যোৰহাটৰ লগতে অসমত পৰিচিত হৈ পৰিছিলে আৰু সেয়েহে মই বৰ্তমান আহি উপস্থিত হৈছিলোঁহি পাৰিজাত নাৰ্চাৰীত আৰু ইতিমধ্যে মোৰ সতীৰ্থই দেখুৱালে আপোনালোকক ইয়াৰ সামগ্ৰিক পৰিৱেশ লগতে আমি তেখেতৰ লগতো বিভিন্ন ধৰণৰ কথা পাতিব চেষ্টা কৰিলোঁ কি ধৰণে ব্যৱসায় কৰিব বা কেনেধৰণে যদি আপুনি নাৰ্চাৰী খুলিম বুলি ভাবে কি ধৰণে আগবাঢ়িব আমি বিভিন্ন ধৰণৰ কথাৰ ওপৰত কথা পাতিব চেষ্টা কৰিলোঁ আৰু এনেধৰণৰ প্ৰতিবেদন পাই থাকিবলৈ হ'লে আপোনালোকে চাই থাকিব DNA নৰ্থ ইষ্ট।